আমি যেহেতু 4.5 বছর বিটিআরত সরকার চলালো আমার সরকারত কি থাকি গল কি আৰু আমি ভাল কৰিব পাৰিলো হয় আমাৰ যেহেতু 2025 চনৰ সেপ্টেম্বৰ মাহত প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত দ্বিতীয়বাৰৰ কাৰণে এপিপিএল সরকার আহি আছে গতিকে আগন্তুক যে সরকার আমাৰ আহি আছে এই সরকারত আমি কি কৰিব পাৰো আমাৰ সমাজৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে ইয়াৰ দিহা পৰামৰ্শ লবলৈ আমি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ বুদ্ধিজীৱী বিলাকৰ আমি মেল পাতিছো আমি গোসাগাঁও সাব ডিভিজনত আন্ডাৰত যিমান জাতি জনগোষ্ঠী আছে এই আদিবাসী সমাজে নহওক কিয় কোচ ৰাজবংশী সমাজে নহওক কিয় বেংগলী সমাজে নহওক কিয় আমাৰ অসমীয়া বুদ্ধিজীৱীসকলক লৈ আজি আমি মাইনৰিটি মুছলিম কমিউনিটিৰ বুদ্ধিজীৱীবিলাকক লৈ এই অন্থাইবাৰী RMC হলত আমি বুদ্ধিজীৱী মেল ইয়াতে পাতিছোঁ আৰু আমি তেখেতসকলৰ দিহা পৰামৰ্শ ইয়াতে আমি লৈছোঁ গতিকে আমি বহুত আশাবাদী যে আমি গোসাইগাঁও বুলি নহয় গোটেই বড়োলেণ্ডত আজি প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে যেহেতু শান্তিৰ ফলটো পাইছে উন্নয়নৰ জয়যাত্ৰা দেখিছে আৰু জাতি জনগোষ্ঠীৰ মাজত মিলাপ্ৰীতি ঘূৰি আহিছে এই সকলো দিশটো চাই পেলাই যে UPPL মডেল অফ পলিটিক্সত য'ত শান্তি আছে য'ত ন্যায় আছে য'ত উন্নয়ন আছে জাতি জনগোষ্ঠীৰ মাজত মিলাপ্ৰীতি আছে আৰু সকলো যুৱক যুৱতীসকলৰ কাৰণে আগুৱাই যোৱাৰ কাৰণে এটা বাট আছে এই UPPL মডেল অফ পলিটিক্সত সেইটোকে সকলোৱে আঁকোৱালি লৈছে আৰু আজি ইলেকশ্যন আহি আছে সেপ্টেম্বৰ মাহত আপোনালোকে চাব আমি UPPL এককভাৱে সংখ্যাগৰিষ্ঠতা লৈ আমি চৰকাৰ গঠন কৰিম যোৱাবেলি আছিল তেতিয়া অশান্তি এটা পৰিৱেশ আছিলে আৰু গণতন্ত্ৰটো ইয়াতে মজবুত নাছিলে আমি পোলিং এজেন্ট দিব পৰা নাছিলো কৰবা পোলিং এজেন্ট হলে ৰাতিতে যাই পেলাই ধমকি দিয়ে মাৰে পিটে গতিকে আমাৰ BTC বাসী ৰাইজে তেতিয়া গণতন্ত্ৰৰ ফলটো পোৱাই নাছিল ইয়াত ভোট দিবলৈ গলেও ভয় আৰু আশংকাত যাবলগীয়া হৈছিল খিৰকি দি চাইছিল কাক ভোট দিছে পিছফালে থিয় হৈ চাইছিল কাক ভোট দিছে গতিকে গণতন্ত্ৰ ইয়াতে সজীৱ নাছিল 2020 চনত প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যেতিয়া চৰকাৰ ইয়াতে গঠন কৰি তেনেকুৱা ভয় ভাবুকি আশংকা সকলো যে বেয়া বস্তু এইবিলাক আঁতৰাই পেলাই গণতন্ত্ৰ ইয়াতে মজবুত কৰা হ'ল গণতন্ত্ৰৰ ফল এতিয়া ৰাইজে পাই আছে শান্তিৰ ফল পাই আছে আমি কাকো ইয়াতে ভয় ভাবুকি প্ৰদান নকৰো আৰু কাকো আমি নকওঁ আপোনালোকে জবৰদস্তিকে কাকবা ভোট দিব লাগে সেইটো BPF মডেল অফ পলিটিক্স য'ত ভয় ভীতি বা দাবী ধমকি এনেকা কৰি পেলাই জবৰদস্তিকে BPFকে ভোট দিব লাগে বুলি ধমকি দিছিলে আৰু কেতিয়াবা মানে তেনেকুৱা মানুহে বেয়া পৰিস্থিতি মানে সন্মুখীন হ'বলগীয়া হৈছিল যদি বেলেগক ভোট দিছে গতিকে এতিয়া যেহেতু ইয়াতে গণতন্ত্ৰটো এষ্টাব্লিছ হ'ল সকলো ৰাইজ ভাল পাই পেলাই UPPL দলকে ভোট দিব এইটো আমি বহুত কনফিডেন্ট